Hello guys, Namaskar, this is Gautam. Guys, আজি কিছুদিনৰ পৰা এটা নিউজ দেখি আছোঁ দীঘলী পুখুৰীৰ পাৰত কিবা অভাৰব্ৰিজ হ'ব, তাতে গছ কিছুমান আছে কাটিব আৰু তাৰ দোকান পাহাৰবিলাকো আঁতৰাব। তাৰে কেইজোপামান গছ আছে 100 বছৰীয়া পুৰণি গছ। বিশেষভাৱে অনুৰোধ জনাইছোঁ গছ কিছুমান নাকাটে যাতে। কিবা আজিকালি ইমান টেকন'লজি ওলাইছে, কিবা প্ৰকাৰে দলংখন গছ কিছুমান নকটাকৈ বচাই লৈ যাবলৈ অনুৰোধ কৰিছোঁ। তাকে কি ক'ম আৰু আমি অনুৰোধে কৰিব পাৰিম। বেয়া লাগিছে, দুখ লাগিছে ভিডিঅ' কিছুমান দেখি, ৰাইজে প্ৰটেষ্টো কৰিছে। এতিয়া সেয়া চৰকাৰলৈ অনুৰোধ, নাকাটে যাতে গছ কেইজোপা। 100 বছৰীয়া এজোপা গছ ৰুই ডাঙৰ দীঘল কৰি প্ৰতিপালন কৰাত কিমান কষ্ট, হয়তো চৰকাৰেও বুজি পায় বা বিভাগবিলাকেও বুজি পায়, বন বিভাগেও বুজি পায়। এতিয়া সেইবাবে সেই গছকেইজোপা কি দিব লাগে? তেওঁলোককতো একো দিব নালাগে, তেওঁলোকক এতিয়া দিহে আছে মানুহক। তেওঁলোকেতো মানুহৰ পৰা একো বিচৰা নাই, গতিকে একো ক্ষতি কৰিব নালাগে, কাটিব নালাগে গছকেইজোপা। কিবা প্ৰকাৰে দলংখন আমাক উন্নতিও লাগে, দলংখনো লাগে বাৰু। সেয়েহে চৰকাৰক অনুৰোধ, গছকেইজোপা নাকাটিব, গছকেইজোপা ৰাখিব, তেওঁলোকক যি থকাৰ অধিকাৰ দিয়ক। চাওক, এতিয়া বৰ্তমান কণ্ট্ৰভাৰ্চি বিষ্ণুই সমাজক লৈ পিনে কিবা চলমান খানৰ কিবা গুলীবাৰ এটা কণ্ট্ৰভাৰ্চি চলি আছে। লৰেন্স বিষ্ণুই, তেওঁলোকৰ কমিউনিটি, বিষ্ণুই কমিউনিটি, তেওঁলোকৰ মহিলা এগৰাকীয়ে এজোপা গছৰ কাৰণে 300-350 মানুহ মৃত্যু হৈছিল, বলিদান দিছিল। সেই গছজোপা বচাবলৈ ৰজাই কাটিব গৈছিল গছজোপা, কিবা ফাৰ্ণিচাৰৰ কাৰণে সেই গছজোপা নিদিছিল, কাটিবলৈ নিদিছিল। তাৰ বাবে 350তকৈ অধিক মানুহ মৃত্যু হৈছিল। এতিয়া চাওক, তেওঁলোক কেনেকুৱা চিন্তাধাৰাৰ মানুহ, কিমান প্ৰকৃতিপ্ৰেমী মানুহ। এতিয়া আমিও সেই তেনেকুৱা হ'বলৈ গছ কাটিব নালাগে, গছ ৰুব লাগে। বৰ্তমান যিটো পৰিস্থিতি, যিটো পৰিৱেশৰ যিটো মানে প্ৰদূষণৰ পৰা আদি কৰি গৰম উষ্ণতা বাঢ়িছে, তেওঁ অনুৰোধ বিশেষভাৱে, তেওঁ সকলোকে অনুৰোধ, চৰকাৰক অনুৰোধ, কোনেও যাতে গছ নাকাটে, চৰকাৰলৈও অনুৰোধ। এতিয়া আহোঁ, ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। জয় আই অসম, জয় হিন্দ।